ATM কাৰ্ডৰ পইচা তুলিম বুলি আহিছিলোঁ। মই যেতিয়া ভিতৰত সোমাওঁ তেতিয়া এজন মানুহ আছিল। তাৰপিছত সেই মানুহজন লৈ যোৱাৰ পিছত মই সোমালোঁ আৰু মই মানে কাৰ্ডটো সোমাই দিলোঁ। সোমাই দিয়াৰ সময়ত এজন মানুহ আহিল, মানে মূৰত হেলমেট আছিল। তাৰপিছত মই যেতিয়া মাৰোঁ আৰু তেতিয়া কয় আৰু কি আপোনাৰ মাৰাটো হোৱা নাই, নিজে মাৰিব খুজিছিল। মই ক'লোঁ মই কিয় ভুল কৰিম। তাৰপিছত মই নিজে নিজৰ মতে উলিয়ালোঁ আৰু কি পইচাটো। তেতিয়া পইচা উলিওৱা হ'ল, তেতিয়া কাৰ্ডটো উলিয়াব লাগে। তেতিয়া কাৰ্ডটো উলিয়াওঁতে মোৰ হাতত অলপ ধাক্কা লগাই পেলাই মোৰ কাৰ্ডটো পেলাই দিলে। লগে লগে নিজে মোক হেল্প কৰিব বুলি কৰাৰ নিচিনা দেখুৱাইছে নেকি, কাৰ্ডটো বুটলি মোক দিলে। ময়ো নাচাই সোমাই ল'লোঁ। এক মুহূৰ্তৰ পিছত মই ভাবিলোঁ এনেকুৱাতো হয়, সলনি কৰি দিছে নেকি। উলিয়াই চাওঁ যে হয়, বেলেগক দি দিছে আৰু মোৰ নিজৰটো লৈ পেলাই ওলাল। বেংকৰ ATMৰ ভিতৰত সোমাইছে, নিজে কিন্তু পইচা উলিওৱা নাই। তাৰপিছত মই লগে লগে চিঞৰি আহিলোঁ। ওচৰতে বাইক ৰেডি হৈ আছিল, বাইকত উঠিছে। মই এই বুঢ়া মানুহটো দৌৰি একদম হাতত ধৰিলোঁ আৰু মোক চিঞৰি বাখৰ কৰি দৌৰি অহা দেখি পাব্লিকবিলাকে বাইকটো ঘেৰ কৰিলে। তাৰপিছত মই ক'লোঁ মোৰ ATMটো দিয়া হ'ল, মই কাৰ্ডটো ঘূৰাই পালোঁ। আপোনাৰ কোনো পইচা ল'ব পৰা নাই ন? পইচাটো ময়ে নিজে লৈছোঁ, অকল কাৰ্ডটোহে সিহঁতে মানে মাটিত পেলাই বদলি কৰিছে। মানে পিন কোডটো হয়তো সিহঁতে জানি লৈছিল যেতিয়া আপুনি মাৰে এনেকুৱা মই মাৰাৰ সময়তে হয়তো পিনটো কিবা কৰি লৈছে, সিহঁতে চাই লৈছে এনেকুৱা হ'ব পাৰে। হেলমেট পিন্ধি সোমাইছে আৰু বাৰে মই নহয় বুলি কৈছে। মইতো চাৰ্টটোৰ ৰংটোও জানো আৰু হেলমেট পিন্ধা আছে মাথাত। আপোনাৰ এই মনত কেনেকৈ আহিলে যে মানে বদলাই কৰি মই এনেই দেখা পাওঁ নহয়। আৰু এবাৰ এনেকৈ মই এটা মিটিঙত ব্যস্ত হৈ আছোঁ, ৰবিবাৰ আছিল সিদিনাখন। এজনী মহিলাই মোক ক'লে আৰু কি, বাইদেউ আপোনাৰ ATM কাৰ্ডটো অলপ কিবা হৈছে, ATMৰ নাম্বাৰটো দি দিব, এনেকৈ কৈছে আৰু কি। তাৰপিছত মই ক'লোঁ মোৰ ঘৰটো বেংকৰ ওচৰতে, মই অহাকালি অফিচত যাম। নাই বাইদেউ আপোনাৰতো অফিচত নহয়, আমাক কওক বুলি ক'লে আৰু কি। মই কাট কৰি দিলোঁ। এইবিলাকতো আৰু ছ'চিয়েল মিডিয়াতো সদায় পাই থাকোঁ। ফোনত কৈছে, মই সদায় পাওঁ ছ'চিয়েল মিডিয়াত। সেইকাৰণে হঠাৎ মোৰ মনত আহিছে আৰু কি জানিব কাৰ্ডটো সলাই লৈছে। লগে লগে চাইছোঁ, বৰ্তমানৰ ভিতৰতে চাইছোঁ মই। আজি ATM লোৱা এই মানুহগৰাকীক চিনি পায় নেকি? চাৰ্টটো কফি কালাৰৰ আছিল, মানে মই মানুহটো অলপ ভালকৈ মনত ৰাখিব নোৱাৰোঁ, কিন্তু এতিয়া ধৰা পৰিছে লৈ গৈছে পাব্লিকে থানাত লৈ গৈছে নেকি, মই নাজানো। দুজন আছিল, এজনে বাইকত আছিল। কি ক'ব বাইদেউ, এনেকুৱা ধৰণৰ ঘটনাবিলাক যে হৈ থাকে, কিমান সজাগ হ'ব লাগে? ভাবিও সজাগ হ'ব লাগে। যেনেকৈ মই আগতে মিডিয়াত দেখিছোঁ, ছ'চিয়েল মিডিয়াত, আৰু মই নিজেও মোক কোনোবা এজনে এনেকৈ মহিলাই ফোন কৰিছিল। সেইবিলাক চাই মই বিৰাট সাৱধানতা অৱলম্বন কৰি আজি মই মোৰ কাৰ্ডটো মই ঘূৰাই পালোঁ। লোৱা নাই বুলি বাৰে কৈছিল। পাব্লিকেতো খুজিলে, তেতিয়া দিব লগা হ'ল ঘূৰাই। এনেকুৱা হৈছে।
পৰাই পালোঁ এতিয়া পইচাটোতো মই উলিয়াই লৈছোঁৱে